হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দিনটোত মই কি কৰিলোঁ সকলোখিনি দেখাব বিচাৰিছোঁ। আজি ৰাতিপুৱা স্কুললৈ বুলি ৰেডি হৈছোঁ। ৰেডি হৈ স্কুলত আজি শিশু মেলা আছে, গতিকে মই আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ। তাৰপিছত প্ৰথমতে মই দাঁত ব্ৰাছ কৰিলোঁ। দাঁত ব্ৰাছ কৰি মই চাহ খাওঁ। চাহৰ কাৰণে চাহটো মায়ে বনাই দিছে। ৰাতিপুৱা শুৱাৰ পৰা উঠি চাহকাপ নাখালে মোৰ শান্তিয়ে নালাগে। ৰাতিপুৱা শুৱাৰ পৰা উঠি মই মুখ চুখ ধুই চাহকাপ খাওঁ আৰু সেইকাৰণে চাহকাপ মায়ে বহাই দিছে। মায়ে চাহকাপ বহাই আছে। চাহকাপ খাবই লাগিব, তাৰপিছতহে ভাত খাব পাৰিম। চাহ খাই চাহ খোৱাৰ আগতে এগিলাচ গৰম পানী খোৱা মোৰ অভ্যাস আছে, গতিকে গৰম পানী গিলাচ খাই ল'লোঁ। এয়া চাহ আৰু বৰপিঠা, বেছি নাখাওঁ, বৰপিঠা এটাই খাইছোঁ। ইয়াৰ পিছত আকৌ ভাত খাব লাগিব যে, সেইটো কাৰণে বৰপিঠা দি চাহকাপ খাই লওঁ। তাৰপিছতে মই বিদ্যালয়লৈ যাবলৈ বুলি সাজু হ'লোঁ আৰু সাজু হৈ মই বেগত পানী বটলটো ভৰাই লৈ পেলাই মই বিদ্যালয় অভিমুখে যাত্ৰা কৰিলোঁ। আজি বিদ্যালয়ত আছে শিশু মেলা। শিশু মেলা আয়োজন কৰিবৰ কাৰণে জল্দি স্কুল পালোগৈ। গৈ পেলাই আমি এয়া শিশু মেলাৰ আয়োজন কৰি আছোঁ। ছাত্ৰ ছাত্ৰীসকলে এই ৰঙীন বেলুনবোৰ দেখি একদম বেয়া ফূৰ্তি কৰিছে সিহঁতে। মানে এই শিশু মেলাটো হৈছে আমাৰ শাৰীৰিক বিকাশ, বৌদ্ধিক বিকাশ আৰু মানসিক বিকাশ, লগতে সাংখ্যিকতা বিকাশ, এই বিকাশৰ বাবে এই মেলাখন আয়োজন কৰা হৈছে। মেলা মানে আমাৰ সেই চকুৰি উঠা মেলা নহয়, এয়া হৈছে শাৰীৰিক, সাংখ্যিকতা আৰু আৱেগিক বিকাশ, সেই ভাষা বিকাশ। ছাত্ৰ ছাত্ৰীসকলক ইয়াত থকা সকলোখিনি সোধা হৈছে তেওঁলোকক যে এইটো কি চৰাই, এইটো কি হয়, এই চৰাই কেনেকৈ উৰে, এইটো সিংহ নে বাঘ, এনেকৈ সোধা হৈছে। সিহঁতে ক'ব পাৰিছে এইটো হৰিণ হয়। ঠিক তেনেদৰে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীকে এনেদৰে কৰিবলৈ দিয়া হৈছে। আৰু চাবচোন কণমানিজনী তাই ধুনীয়াকৈ আবৃত্তি কৰিলে। আৰু এই ছোৱালীজনী, ইহঁতক মানে কিছুমান এক্টিভিটি কৰিবলৈ দিয়া হৈছে। এটা গোল বনাই দিয়া হৈছে, কেনেকৈ তাহাঁতে জঁপিয়াব, কি কৰিব, এয়া আখৰবোৰ সোধা হৈছে। চিত্ৰখনত কি আছে সুধিছে, এয়া সুধি তাহাঁতৰ শাৰীৰিক বিকাশ, মানসিক বিকাশ আৰু বৌদ্ধিক বিকাশৰ তেওঁলোকৰ যিখিনি সাম্যক জ্ঞান আছে সেইখিনি আমি ধাৰণা কৰি ল'লোঁ। ইয়াৰ পাছতে তেওঁলোকক এখন পুৰস্কাৰ বিতৰণো কৰা হৈছে যিসকলে ভালকৈ পাৰিছে।